হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আগতে বাৰু দৰ্জাখন মাৰি লওঁ দেই, কাৰণ দাদা এজনে বহুত ধুনীয়াকৈ এইখন বাগান বনাই আছে। আকৌ গৰু ছাগলী সোমাইলে বহুত দিগদাৰ হ'ব, সেইকাৰণে মই গেটটো মাৰি লওঁ। আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ ওচৰতে দোকানৰ একদম পিছফালে আৰু পাব্লিক হেল্থত মানে দাদা এজন থাকে। দাদাজনে কিমান ধুনীয়াকৈ পৰিৱেশটো ৰখাইছে নহয়, পাব্লিক হেল্থৰ মানে ইমান ধুনীয়াকৈ ৰখাইছে। আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে চাওকচোন, এয়া আমাৰ ডুঙাবুৰী গাঁৱতে আছে এয়া পানী যোগান আঁচনি। আমাৰ গাঁৱত বহুত দাদাজনে বহুত ধুনীয়াকৈ ফুল লগাইছে। একে সঁচাকৈ দেখি ভাল লাগিছে। মই মানে পিছফালে আহোঁতে দোকানৰ পিছফালে দেখি থাকোঁ, দেখি মানে কেতিয়াবালৈ মন যায় মই কেতিয়া মই ভিডিঅ' এটা কৰিব পাৰোঁ, তাকে ভাবিলোঁ আজি মই ভিডিঅ' এটা কৰি দিওঁ। ইমান ধুনীয়াকৈ ৰখাইছে বাগানখন, দেখিলে বহুত ভাল লাগে। আপোনালোকক বাৰু বাগানখন দেখুৱাই আছোঁ। এইখিনিৰ পৰা চাওকচোন, মানে এনেকুৱা ধৰণৰ বস্তু লগাইছে, মানে কি ক'ম আৰু। এয়া দেখিছেনে, কল লগাইছে। এয়া কল লগাইছে। এতিয়া কল লাগিলে চাগে খাবলৈও ভাল হ'ব নহয় জানো। এয়া ডাঙৰ ডাঙৰ কল হ'ব চাগে। এয়া অমিতা লগাইছে। এয়া কুঁহিয়াৰো লগাইছে চাওকচোন। এয়া কুঁহিয়া লগাইছে, ফুল লগাইছে আৰু এয়া ফুল লগাইছে। এয়া লেচু পুলি লগাইছে। লেচু পুলি আৰু এয়া আম লগাইছে, আমৰ পুলি। তাৰপিছত এসোপা আছেই, দেখিছেনে কিমান ধুনীয়াকৈ গছ গছনিবোৰ এয়া মধুৰিআমৰ গছো লগাইছে। এয়া ফুল লগাইছে, দেখিছে ইমান ধুনীয়া লাগিছে। একদম মই একদম মুগ্ধ হৈ গৈছোঁ মানে, আৰু ইমান ধুনীয়া একদম পৰিৱেশ দেখিছে। এয়া জলকীয়া গছ, এয়া ফুলৰ গছ। এয়া দেখিছেনে, এয়া পৰিৱেশটো চাওক কেনেকুৱা লাগিছে। আপোনালোকক কমেণ্ট কৰি জনাবচোন। এয়া দেখিছেনে, এয়া কলত কিমান ধুনীয়া ডাঙৰ ডাঙৰ কল লাগিছে। ওপৰলৈ চাওক, কল লাগিছে। সঁচাকৈ বহুত ভাল লাগিছে। দাদাজন সঁচাকৈ বহুত ভাল দেই। দাদাজনক সঁচাকৈ বহুত ধন্যবাদ দিব লাগিব, কাৰণ দাদাজনে যে ইমান ধুনীয়াকৈ পৰিৱেশটো ৰখাইছে। এনেকুৱা কিন্তু পৰিৱেশ দেখা নাই মই বেলেগত। একদম মানে কিছুমানটো পাব্লিক হেল্থত দেখোঁ একে জংঘলে ভৰ্তি হৈ থাকে। দেখিছে দাদাজনে কি ধুনীয়াকৈ ফুল চুল লগাই একদম পৰিৱেশটো ইমান ধুনীয়া কৰি থৈছে। এজুপি ফুল দেখিছেনে ফ্ৰেণ্ডছ, এয়া লাচি ফুল। দেখিছেনে, এজোপা ফুল হালধীয়া ৰঙৰ। কিন্তু সঁচাকৈ বহুত ভাল লাগিছে, ফুলিছে যে আৰু ভালকৈ ফুলিব, ডাঙৰ ডাঙৰ হ'ব। ভাল লাগিছে সঁচাকৈ। এইখিনিতো চাইতো ক'বই নোৱাৰি। এইখিনি চাগে আৰু ফুলিলে আৰু ধুনীয়া লাগিব। এইখিনিত একদম মানে বহুত ডাঙৰ ডাঙৰ হ'ব, তেতিয়াকৈ বহুত ভাল লাগিব সঁচাকৈ, বহুত ধুনীয়া। আৰু এজোপা ফুল লগাইছে। এইযোৰ ডগৰ ফুল লগাইছে। যেতিয়া ডাঙৰ হ'ব একদম ধুনীয়া থোপা থোপা হ'ব। আপোনালোকৰ ফালে কি কয় নাজানো, কিন্তু আমাৰ ইয়াত ডগৰ ফুল বুলি কয়। কিছুমানে কথনা ফুলো কয়। কথনা ফুলটো হ'ল সৰু সৰু, এইটো ডগৰ ফুল। এনেকুৱা ডাঙৰ ডাঙৰ হয় আৰু ইয়াত দেখিছেনে, ইয়াত জলফাই গছো লগাইছে। এইযোৰ হ'ল ডাঙৰ ডাঙৰ ফুল হয় দেই, বগা বগা ধুনীয়া ফুল হয় এইযোৰ। মধুৰিআমৰ গছো লগাইছে। তুলসীবিলাক চাওকচোন, তুলসীবিলাকো কি ধুনীয়াকৈ ৰুই দিছে, দেখিছেনে। এইখিনি জেগা হেনো একদম দাদাজনে একদম ফুলৰ বাগানে ভৰাই দিব হেনো। একদম ইতেই ভাল লাগিছে, পিছলৈ চাগে আৰু ভাল লাগিব। দেখিছেনে কিমান ধুনীয়াকৈ ৰখাইছে। নাৰিকলৰ পুলি জৰাইছে। দেখিছেনে, কি ধুনীয়া কি ধুনীয়া ফুল। ফুলৰ দেখিছেনে কি ধুনীয়া লাগিছে। এইবোৰতো আপোনালোকে চিনিয়ে পায়। ফুলৰ নাম ক'বই নালাগে, আপোনালোকে নিশ্চয় চিনি পায়। এইফালে চাওকচোন, ফুলো আপোনালোকে চিনি পায়। কি ধুনীয়াকৈ লগাইছে, ফুলিলে বহুত ধুনীয়া লাগিব সঁচাকৈ। এতিয়া পানী দি আছে তেওঁ। আপোনালোকক দেখুৱাই আছোঁ ওপৰলৈ পানী দিয়া জেগাখিনি। দেখিছে, আহিলে ভাল লাগে সঁচাকৈ, বহুত ভাল লাগিছে। ইমান দিনৰ পৰা যে মই ভাবি থকা কাম যে আজি মানে পূৰ কৰিছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে। আহি আপোনালোকক দেখুৱাই আছোঁ, আহকচোন বাৰু। আৰু একদম পানীখিনি দেখি মই এতিয়া গা ধুওঁ লাগিব। সঁচাকৈ বহুত ভাল লাগিছে। কি ধুনীয়া পৰিৱেশ দেখিছেনে ফ্ৰেণ্ডছ। অলপ দেখুৱাই দিয়কচোন, ওপৰৰ পৰা পৰিৱেশটো দেখুৱাই দিয়ক। ইমান ধুনীয়া দেখিছে, দেখিছেনে ফ্ৰেণ্ডছ। এনেকুৱা আছে যদি মানে এনেকুৱা পৰিৱেশ দেখা নাই ক'তো কিন্তু দেই। আমাৰ দাদাজনৰ সঁচাকৈ বহুত ভাল দেই। এতিয়া আৰু অলপ আছে খালী জেগা, সেইখিনি হেনো কবি খেতি কৰিব। কবি, বেঙেনা এইবোৰ লগাব, জলকীয়া পুলি লগাব। বহুত ভাল লাগিব তেতিয়া চাগে। আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে, দেখিছেনে ফ্ৰেণ্ডছ। একদম সঁচাকৈ বহুত ভাল লাগিছে দেই। মোৰ যে একদম যাবলৈ মন যোৱা নাই ঘৰলৈ আজি, জানো ইয়াতে থাকিম একদম এনেকুৱা লাগিছে। এইযোৰ কি ফুল চিনি পায়নে ফ্ৰেণ্ডছ? এইযোৰ হ'ল কাগজ ফুল। আমি কাগজ ফুলেই বুলি কওঁ, আপোনালোকে কি ফুল বুলি কয় নাজানো, কিন্তু এইযোৰ ফুল। ফুলিলে বহুত ভাল লাগিব, বহুত ধুনীয়া ধুনীয়া ফুল ফুলে। আৰু এযোৰবোৰ কাঁইট থকা, এইটো কিবা ফুল এটা আছিলে, নামটো মই পাহৰি গ'লোঁ। নামটো জানেনে? মই পাহৰি গ'লোঁ, কিন্তু আপোনালোকে কি নাম আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই কিন্তু ফুলটোৰ নাম নাজানো ইমান ভালকৈ, কিন্তু ধুনীয়াকৈ, কিন্তু ৰঙা ৰঙা একদম মানে গোটেই গাটোতে এনেকৈ কৈ মানে ধুনীয়া দীঘল হয়, কিন্তু ফুল দেখিছোঁ। কিন্তু এই দাদাজনে লগাইছে যে ভাল লাগিছে সঁচাকৈ।
দাদাজন চিনাকি কৰি দি আছোঁ বাৰু, ব'লকচোন অকণমান। মই দাদাজনৰ ওচৰলৈ গৈ আছোঁ এতিয়া, আপোনালোকক দাদাজন চিনাকি কৰি দিম। এজনে হৈছে আমাৰ দাদাজন দেই, এইজন দাদাজন দেই। দাদাজনে কিন্তু বহুত ধুনীয়াকৈ পৰিৱেশটো ৰখাইছে। আপুনি ইয়াৰ বিষয়ে অলপ কওকচোন, কেনেকুৱা লাগিছে আপোনাৰ? মই তেনেকুৱা ইমান এটা ক'ব নাজানো বাৰু, তথাপিও কওঁ এই যি পাৰিছোঁ কৰি আছোঁ আৰু অলপ আগলৈকে যাতে ভালকৈ কৰিব পাৰোঁ তাৰে চেষ্টা চলাই আছোঁ আৰু। সঁচাকৈ দাদা আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ আপুনি যে এনেকুৱা পৰিৱেশ এটা কৰি ৰখাইছে। মই কিন্তু বহুততে দেখিছোঁ এনেকুৱা পৰিৱেশ দেখা নাই তাৰমানে। আপুনি কিন্তু সঁচাকৈ বহুত মানে কি বুলি ক'ম আৰু, আপুনি মানে ভগৱান তুল্যই মানুহ আৰু। আপুনি এনেকুৱাকৈ যে আপুনি ৰখাইছে, সঁচাকৈ এনেকুৱাকৈ ৰখোৱাটো বেলেগক দেখা নাই যেতিয়া, আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ আপুনি এনেকৈ যে পৰিৱেশটো ৰখাইছে। এয়া দেখিছেনে আলু গছো ৰখাইছে দাদাই, এয়া আলু গছো লগাইছে। এয়া চাগে বহুত ডাঙৰ হৈছে, কাৰণ গছজোপা দেখিলে গম পোৱা যায়। গছ আলু বুলি কয় দেই, এইটো গছ আলু। আপোনালোকৰ ফালে এবাৰ কি আলু বুলি কয় নাজানো, আমাৰ কিন্তু এই গছ আলু বুলি কয় আমাৰ ইয়াত। এতিয়া এয়া গুটি জোৰাই আছে চাগে, এয়া কিবা পুলি ৰুব। এয়া ফুলৰ গুটি জোৰাইছে, আৰু এয়া কিবা পানীলাও, জাতিলাও, ৰঙালাও বোলে লগাবনো দাদাই, আৰু ধুনীয়া কৰিব পৰিৱেশটো। কাৰণ বহুত দিনৰ আগতে বেলেগ এজন মানুহ আছিলে, কিন্তু সেই মানুহজনে কিন্তু তেনেকুৱা কৰিব পৰা নাছিলে। আজি কিন্তু এতিয়া দাদাজনে থকাৰ কাৰণে দাদাই কিন্তু বহুত ধুনীয়াকৈ ৰখাইছে পৰিৱেশটো, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে এতিয়া কি কৰে কমেণ্ট কৰি জনাবচোন বাৰু। ফ্ৰেণ্ডছসকল, এতিয়া যাওঁগৈ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, কাৰণ মোৰ দোকানো খোলা হৈ আছে। দোকান আধা খোলাকৈ মই মানে ভিডিঅ'তে কৰিব আহিলোঁ, কাৰণ দাদাজনে ইমান ধুনীয়াকৈ পৰিৱেশটো ৰখাইছে। সঁচাকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ কৰিম বুলি। আজি বাৰু মই সময় পালোঁ, সময় পোৱাৰ কাৰণে আজি ভিডিঅ'টো কৰিয়ে পেলালোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আপোনালোকে চাই কমেণ্ট কৰি জনাব ভাল লাগিছে নে বেয়া লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু।